নৰেন্দ্ৰ মোদীৰ কাম নাই বিজেপি দালাল ৰাজ নচলিব নৰেন্দ্ৰ মোদী মুৰ্দাবাদ নৰেন্দ্ৰ মোদী হাই নৰেন্দ্ৰ মোদী মুৰ্দাবাদ। জাতিধ্বংসী নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবী লিডুত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ পুত্তলিকা দাস। যুটীয়া সংসদীয় সমিতিৰ সিদ্ধান্তৰ সমান্তৰালকৈ শিলচৰৰ এখন সভাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নাগৰিকত্ব সংশোধনী বিধেয়কখনৰ ওপৰত আগবঢ়োৱা মন্তব্যক লৈ এতিয়া জাঙুৰ খাই উঠিছে ৰাজ্যৰ বিভিন্ন দল সংগঠন। নাগৰিকত্ব সংশোধনী বিধেয়ক 2016 গৃহীত কৰিবলৈ বিজেপি চৰকাৰ বদ্ধপৰিকৰ বুলি মন্তব্য আগবঢ়োৱাৰ পাছতে ৰাজ্যজুৰি সৃষ্টি হৈছে প্ৰতিবাদৰ জোৱাৰ। নৰেন্দ্ৰ মোদী চৰকাৰৰ বিৰুদ্ধে আজি প্ৰতিবাদ নৰেন্দ্ৰ মোদীৰ প্ৰতিনিধি কৰি আজি লিডু ৰাষ্ট্ৰীয় ঘাইপথত আমি প্ৰতিবাদ সাব্যস্ত কৰিছোঁ। যিহেতু যোৱাকালি অসমত ভৰি দি নৰেন্দ্ৰ মোদী অসম বিৰোধী যি চক্ৰান্ত তেখেতে সম্পূৰ্ণভাৱে যোগান ধৰিছে আৰু গতিকে বিজেপি চৰকাৰৰ যি দালাল চৰকাৰ, এই দালাল চৰকাৰৰ নীতি আদৰ্শত অসমখন বিসৰ্জন দিবলৈ উঠি পৰি লাগিছে নৰেন্দ্ৰ মোদীয়ে। আৰু আমি অসম চৰকাৰক সকীয়াই দিছোঁ আৰু নৰেন্দ্ৰ মোদীক আমি সকীয়াই দিছোঁ। অসমৰ খিলঞ্জীয়া জাতি জনগোষ্ঠীয়ে নাগৰিকত্ব সংশোধনী বিধেয়ক 2016 কেতিয়াও মানি নলয়। ইয়াৰ বিৰুদ্ধে আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে অনাগত দিনত কঠোৰ পন্থা হাতত ল'ম, ৰাইজক আমি সজাগ কৰি তুলিম। এই মোদী চৰকাৰৰ যি মিথ্যাচাৰৰ আশ্ৰয় লৈছে, মিথ্যাচাৰ যোৱাকালি প্ৰকাশ পালে অসমত। গতিকে আৰু ক'বলগীয়া একো নাই, অসমৰ ৰাইজে বুজি পাইছে আৰু এই বুজি পোৱা অসমৰ ৰাইজে নিশ্চয় ওলাই আহিব আৰু এই সংগ্ৰামত যোগদান দিব বুলি আমি আশাবাদী। শনিবাৰে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ মাৰ্ঘেৰিটা আঞ্চলিক সমিতিয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ পুত্তলিকা দাহ কৰে। সংগঠনটোৰ প্ৰায় অৰ্ধশতাধিক কৰ্মী আজি লিডুৰ কলেজ তিনিআলিৰ ৰাষ্ট্ৰীয় ঘাইপথত বিজেপি চৰকাৰ বেপাৰী, বিজেপি চৰকাৰ গো বেক, সৰ্বানন্দ সোণোৱাল মিছলীয়া, বিজেপিৰ কাম নাই, নৰেন্দ্ৰ মোদী হাই আদি ধ্বনিৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰি নৰেন্দ্ৰ মোদীৰ পুত্তলিকা দাহ কৰে। সংগঠনটোৰ স্পষ্ট মত, কোনো কাৰণতে নৰেন্দ্ৰ মোদীৰ এই সিদ্ধান্তক মানি লোৱা নহ'ব। এই ক্ষেত্ৰত সংগঠনটোৰ তিনিচুকীয়া জিলা সমিতিৰ ভাৰপ্ৰাপ্ত সম্পাদক কাঞ্চন বৰাই শাসনৰ বাঘজৰী হাতত লৈ বিজেপি চৰকাৰৰ মতিভ্ৰম হোৱা বুলি গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়াৰ লগতে সংশোধনী বিধেয়কখন বাতিল নকৰিলে অনাগত দিনত চৰকাৰে তীব্ৰ গণতান্ত্ৰিক আন্দোলনৰ সন্মুখীন হ'বলৈ প্ৰস্তুত থাকক বুলি হুংকাৰ প্ৰদান কৰে। জাগুনৰ পৰা শ্যাম যাদৱৰ ৰিপৰ্ট, নিউজ 8 নৰ্থ ইষ্ট।